আগষ্ট মাহত আমি আৰু 10,000 চাকৰি দিম, নৱেম্বৰ মাহত আমি আৰু 40,000 চাকৰি দিম। চৰকাৰে যেতিয়া আমি কৈছিলো যে আমি 1 লাখ চৰকাৰী চাকৰি দিম, মানুহে বিশ্বাস কৰা নাছিল। চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে আমি 30,000 চাকৰি আমি মে মাহত ৰাইজৰ হাতত গতাই দিলো। আগষ্ট মাহত আমি আৰু 10,000 চাকৰি দিম, নৱেম্বৰ মাহত আমি আৰু 40,000 চাকৰি দিম। আৰু চাওঁতে চাওঁতে 6 মাহৰ কোভিডৰ সময়ত যদি বাদ দিয়ে এটা বছৰৰ ভিতৰতে আমি এই 1 লাখ নিযুক্তি সম্পূৰ্ণভাৱে আমি সম্ভৱ কৰিম। অকল সেয়ে নহয়, আজি আমাৰ জল জীৱন মিছনৰ আঁচনি আহিছে। এই জল জীৱন মিছনৰ আঁচনিসমূহ কোনোবা এজন লৰাই গৈ চলাব লাগিব। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে সিদ্ধান্ত লৈছে যে ইলেক্ট্ৰিচিটিও আমি ৰাইজৰ হৈ অন্ততঃ 5 বছৰ ইলেক্ট্ৰিচিটিৰ খৰচ আমি দিম, মেইনটেনেন্সৰ কেমিকেল আমি দিম। আপোনালোকে লাহে লাহে টকা দিয়াৰ অভ্যাস কৰিব, এতিয়াই নালাগে। আৰু যিজন ভলেণ্টিয়াৰ্ছে স্কিম চলাব সেই ল'ৰাজনকো 6,500 টকা মাহত দিয়াৰ দায়িত্ব চৰকাৰে মূৰত কাণ পাতি ল'ব। এই আঁচনিৰ জৰিয়তে প্ৰায় 26,000 নতুন যুৱকে 6,500 টকাকৈ পোৱা আৰম্ভ হ'ব, যাক আমি জল মিত্ৰ নামেৰে আমি নামাঙ্কিত কৰিব খুজিছো। অৰ্থাৎ আমাৰ এই চৰকাৰৰ কাৰ্যকালতে অহা এটা বছৰত 26,000 নতুন জল মিত্ৰ আমি দেখিবলৈ পাম, যিসকলে আমাক বিশুদ্ধ খোৱা পানী দিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোন বাস্তৱত ৰূপায়িত